Hello, so welcome to my new vlog. মানে আজি আমি লগৰকেইটাকে আজি বৰদোৱা মানে চাব যাম। বৰদোৱা কি আছে কি কৰোঁ বলক আজি বৰদোৱা এখন দেখুৱাম বলক গাড়ীত লগ পাই আছোঁ। জাষ্ট গাড়ী পাই গ'লোহি আৰু এওঁ আছে সুহাইল, মহচিন, ইৰফান আৰু ইনজাম। আমি 5টা গৈ আছোঁ বলক বৰদোৱা। मेरी सी मेरी नींद आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई বৰ্তমান আমি গাড়ীৰ ভিতৰতে আছোঁ কিন্তু ক'ৰ পালোহি নেজানো। কি জেগা? আরে ভাই আমি কেনেকে জানিম ভাই মই নিজে ড্ৰাইভাৰ মই নিজে চিনি নাপাওঁ ৰাস্তা কিহৰ আশাৰে আহি আছো এতিয়া কোনেও ৰাস্তা চিনি পিছৰ এক্সামে চিনি পায় আমি কেইটা ৰাস্তা চিনি নাপাওঁ। গুগল মেপ আছে চিন্তা নকৰোঁ মোদী চৰকাৰে কিন্তু ৰাস্তাটো বহুত বেয়া দেখিব পাইছে। মোদী চৰকাৰে ৰাস্তা দেখাই নাই চকুৱে ৰাস্তাটো বহুতেই বেয়া। চৰকাৰলৈ আমাৰ নিবেদন যাতে এইটো ৰাস্তা সোনকালে আপোনালোকে কামটো কৰি দিয়ে। বৰদোৱা অহা ৰাইজখিনিৰ কাৰণে লাগি যাব নেকি তলটো ইয়াৰ পৰা বৰদোৱা কিমান কিলোমিটাৰ আছে নাজানো গৈ থাকোঁ হয়তো একদিন বৰদোৱা আমি পাম না একদিন পামেই বাৰু। এইখন এখন স্কুল দেখাই দিয়া পানীৰ মাজৰ স্কুল এখন চাওঁ দেখিব পাইছে ৰখক স্কুলত সোমোৱাই দিওঁ নেকি বোলো আমি ইউটিউবাৰ আহিছোঁ চব পানীৰ মাজত এখন স্কুল জাষ্ট আমি আহি পাই গ'লো এই বৰদোৱা মানে বৰদোৱা পোৱা নাই পামহি আৰু বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান আছে বলক বৰদোৱাত ডাইৰেক্ট লগ পাই আছোঁ। ইয়াত জাষ্ট পাই গ'লো সেই বৰদোৱাবিলাক গাড়ীবিলাক পাৰ্কিং কৰি থৈছে তেওঁলোকে মানে স্কুলৰ এক্সকাৰ্ছন আহিছে হ'বলা স্কুলৰ এক্সকাৰ্ছন দেখা পাইছোঁ আমি বলক বৰদোৱাত এখন অলপ মানে খোজ কাঢ়িবও লাগিব আজি দেখিছোঁ অলপ লাগিবই ভালেমানখিনি খোজ কাঢ়িব লাগিব যেন পাইছোঁ। গাইজ ৰেডি চব ৰেডি বলক এক লগ পাই আছোঁ থানাত এটা এক্সকাৰ্ছন আহিছে হ'বলা বৰদোৱা এইটো পুখুৰীটোৰ গেট এখন বলক বৰদোৱা মানে পুখুৰীটোৰ ওচৰত আমি সোমালোঁ দেখিব পাইছোঁ পুখুৰীটো বহুত ডাঙৰ পুখুৰী হয় বোলক পুখুৰীটো এক ৰাউণ্ড মাৰি আহোঁ। মানে আমাৰ লগৰ এটা মোবাইলটো পাছৱৰ্ডটো পাহৰিলে আইফোন হয় এতিয়া তাৰ পাছৱৰ্ড পাহৰিলে এতিয়া ফিংগাৰ কেম দিয়া নাই এতিয়া কি হয় নাজানো তাৰ মোবাইলটো ব'লক আমি মানে পুখুৰীটো একদম এক ৰাউণ্ড মাৰি আহোঁ ধুনীয়াকৈ। বৰ্তমান এতিয়া অলপ ছাঁ পাই ইয়াতে ৰখিবলৈ কথা চথা অলপ পাতিছোঁ মানে এতিয়া আমাৰ লগৰটো মোবাইলটো এয়া হ'ল বেয়াও লাগি আছে এতিয়া কিনো কওঁ তাকে চাওঁ। আজিৰ দিনটোত আহিলোঁ হয় বহুত বেছি ৰ'দ মানে গা সিঁয়ৰি উঠিছে আৰু টিকা ফাটা ৰ'দ দিছে আজি এইখিনি জেগাত খহি গৈছে কিন্তু চৰকাৰে ধ্যান দিব লগা কথা কিন্তু দেই চৰকাৰে ধ্যান দিব লাগে হয় ধুনীয়া এখন থানৰ যে এইবিলাক খহি গৈছে এইটো চৰকাৰে ধ্যান দিবলগীয়া কথা হয় বহুত ভাল লাগিছে আহি বহুত বেছি ভাল লাগিছে। আপোনালোকে আহিব ভাল জেগা বৰদোৱাখন চব আহেই চাগে বহুত মানুহতো আহেই আপোনালোকে আহি আমি পুখুৰীটো একেবাৰে অপজিট চাইডত পাই গ'লোঁ। আমি আহিছিলোঁ তাৰ পৰা আহি পেলাই আমি এতিয়া অপজিট চাইডত পাই গৈছোঁ বহুত দূৰ আহিলোঁ মোটামুটি আধা কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এতিয়াও আৰু আধা কিলোমিটাৰ আছে মানে এনেকৈ এক ৰাউণ্ড মাৰিব লাগিব গৈছোঁ। এই পুখুৰীটো দেখিলেই আপোনালোকে পুখুৰীটো মই অলপ আছে খোজকাঢ়ি বেছি নাই আৰু ভৰি বিষাই গৈছে ৰ'দত একদম আজি অৱস্থা বেয়া হৈ গৈছে পুখুৰীটো অলপ আছে পালোহি আৰু বলক ফাইনেলি আমাৰ পুখুৰীটো মানে ঘূৰি ফিনিছ হ'ল আৰু বলক পুখুৰীটো মাছকেইটা ধুনীয়াকৈ জপিয়াই থাকে তাকে চাওঁ বলক। জাষ্ট আমি সোমাই আহিলোঁ মন্দিৰটোত মন্দিৰ দেখিব পাইছে মানুহ
ফাইনেলি আমি মানে থানখনৰ ভিতৰত সোমাই আহিলোঁ। থানৰ ভিতৰত সোমাই আহি মানে বহুত মানুহ আপোনালোকে দেখিছোঁ আৰু মানে কি কি আছে কি কি নাই চব দেখুৱাই আছে আপোনালোকে আমাৰ লগত চাই থাকক। থানখন আপোনালোকে দেখিবলৈ পাইছে, মই দেখুৱাই আছোঁ ভালকৈ। আহি মানে মন্দিৰৰ পৰা ওলাই আহিলোঁ, থানখনৰ পৰা ওলাই আহি ইয়াত অলপ মানে নতুন কিবা প্ৰজেক্টৰ কাম কৰি আছে, সেইবিলাক আপোনালোকে দেখিব পাইছে। আৰু আমিকেইটাই মানে অলপ মানে এনেই ঘূৰি পকি আছোঁ আৰু এইপিনেও কিবা আছে চাব যাম ব'লক। আহি মানে তাৰ পৰা ওলাই আহি বোলো বেছি অলপ মানে ভাগৰে লাগিল, সেইকাৰণে বোলো ঘৰলৈ যামগৈ বুলি ওলাই আহিলোঁ। এতিয়া গাড়ীখনলৈ গৈ আছোঁ গাড়ীৰ ওচৰলৈ, ব'লক চিধা গাড়ীত লগ পাই আছোঁ। আহি গাড়ীৰ ওচৰ পাই গ'লে সেইপিনে আমাৰ গাড়ী, আৰু আজি এক্সকাৰ্ছনৰ কাৰণে বহুত গাড়ী আছে, সেইপিনে অলপ গাড়ী আছে, সেইপিনে দেখিছে আপোনালোকে। মানে আজি ভাগৰ লাগি গ'ল কিন্তু গাড়ীৰ ওচৰ পাই গ'লহি। গাড়ীত সোহেল ভাই আছে ড্ৰাইভাৰ, কি চিন্তা নাই ব'লা। মানে বৰ্তমান আমি গাড়ীত আহিলোঁ আৰু অহা ৰাস্তাতে নাযাওঁ বোলো, চবেই ক'লে অহা ৰাস্তাতে নাযাওঁ, বেলেগ এটা ৰাস্তাতে যাওঁ ব'লক। जो आए संभालो हमको, कभी न जाए सहलाए संभालो हमको, सभी से आगे जाए हम ही हैं उनके प्यार। পাই গ'লোহি মানে শিমলুতল পালোহি আৰু 2 কিলোমিটাৰ আছে মোৰ ঘৰলৈ। অলপ ঘৰত গৈ লগ পাই আছোঁ আৰু মানে বৰদোৱাৰ পৰা আহোঁতে সন্ধিয়া হৈ গ'ল, সেইকাৰণে ভিডিঅ' বনাব নাপালোঁ। চিধা খানালৈ গুচি আহিলোঁ। চিধা খানা মানে ভিডিঅ' আৰু বাৰ্থডে পাৰ্টি আছিল, তাকে আপোনালোকে দেখিব পাইছেই। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।